নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্যোতিয়ে আপোনালোকক মোৰ ইউটিউব চেনেল হাউচৱাইফ জ্যোতিলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাম মোৰ বোৱা কাপোৰৰ কালেকশ্যন। গতিকে আহকচোন চাই লওঁ মোৰ বোৱা কাপোৰৰ কালেকশ্যন। প্ৰথমতে দেখাম মোৰ এযোৰ বোৱা কাপোৰৰ কালেকশ্যন। এয়া চাওক মেখেলা, এইখন চাদৰ, এইটো ব্লাউজটো চিম্পুল। এইযোৰ চাওক, এইযোৰ চাদৰ, এইটো ব্লাউজটো পিঠিখন অকণ কাটা দিয়া হৈছে, হাত চাত দীঘল। এইখন মেখেলাখন সৰু সৰু বুটা বচা হৈছে। কাপোৰৰ দামটোও কৈ দিছোঁ, এইযোৰ 2300 টকা পৰিছিলে কিনা। এযোৰ বোৱা কণ্টেক্সৰ, এখন মাজৰ ফুলখিনি বুটা, কিন্তু আচল 2 চহী বটা আছে। এইটো ব্লাউজৰ এইটো ষ্টাইলত চিলোৱা হৈছে। এইখন মেখেলা, গোটেইসোপা খুলি খালি নাথাকোঁ আৰু। এখন মেখেলা, এইযোৰ বোৱা কাপোৰ মিচিং ষ্টাইলৰ। এইযোৰ আজিকালি ষ্টাইলৰ দেই, মাজখনত দিয়া গেৰ ডিজাইন থকা। আজিকালি ষ্টাইলৰ কাপোৰ এইযোৰ। এখন মেখেলা, মেখেলাখন এনেকৈ বুটা বাচা আছে। এতিয়া কাপোৰ থাইলেণ্ডৰ। এইযোৰ 2600 টকা। এইযোৰ বোৱা মাছ চাইজৰ। প্ৰথমতে মেখেলাখনকে দেখাওঁ। মেখেলা, ফুল কাপোৰ ব্লাউজ, ব্লাউজটো এইটো ষ্টাইলত চিলোৱা আছে। এইখন চাদৰ, সৰু সৰু বুটা বচা আছে মাজত। এইযোৰ কাপোৰৰ দাম 1000। তাৰপিছত এইযোৰ মিচিং কাপোৰ, এখন চাদৰ, বুটা বাচা আছে সৰু সৰু। এইযোৰ মই বিহু এটাত কিনা হৈছিলে, বহাগৰ বিহু এটাত কিনা হৈছিলে কাপোৰযোৰ। এখন চাদৰ, এইখন মেখেলা, এইযোৰ মাছ চাইজৰ কাপোৰ। এইযোৰ চাওক, এইযোৰ অকণ ভাল, আজিকালি ভাল ননিটো আৰু এইযোৰ। এইখন মেখেলা, এইখন চাদৰ, এইটো ব্লাউজটো চিম্পুলকৈ চিলোৱা হৈছে, বেছি ডিজাইন চিজাইন নাই দিয়া।
এইযোৰ দামটো হৈছে ৩,৫০০। আৰু এইযোৰ দেখাইছোঁ, এইযোৰ এখন মেখেলা খুলি কৰি থকা নাই আৰু এইখন চাদৰ, চাদৰ বুটা বচা আছে মাজত। এইটো ব্লাউজ, ব্লাউজটো অকণ ষ্টাইলকৈ চিলোৱা আছে, পিঠিখন এয়া বোৱা কাপোৰ, হাতে বোৱা কাপোৰ। মাছ চাইজত পাত সূতা বহিছে, কাঠি চিৰিয়া বচা হৈছে। এই কাপোৰযোৰ চাইড পাৰি নাই। সৰু সৰু খালি বুটাই বচা হৈছে মাছটোত। ইয়াৰ লগত ব্লাউজ নাই, যিটি পিন্ধিলে হ'ল আৰু, ৰঙা ক'লা চব মিলাই। এইখন মেখেলা, এইযোৰ হাতে বোৱা কাপোৰ, মাছে সূতাত পাত সূতা বোৱা, ফুল বচা হৈছে। এইটো ডলি গুলিটো দি পেলাই ফুল বচা হৈছে। এইযোৰ মাজত বুটা বচা হৈছে। এইটো ব্লাউজটো হাততহে খালি পটিটো লগোৱা হৈছে, তাৰ বাহিৰে নাই। আৰু এযোৰ বোৱা কাপোৰ, এইখন মেখেলা, এইযোৰ কিন্তু কিনা দেই মেখেলাখন। বহুত ওপৰলৈকে ফুল কৰা আছে মেখেলাখনত। তাৰ লগত এখন ৰিহা, বোৱা ৰিহা। ৰিহাখনত গেছ বচা হৈছে আগত, মাজত একো নাই, খালি চিম্পুল। আৰু এযোৰ কাপোৰ, এইযোৰ আঁচু পাৰা, খালি চিম্পুল। এইযোৰ চিম্পুল কাপোৰ, বোৱা খালি মেখেলা। এইখন কিনা মেখেলা দেই, বোৱা। তাৰ লগত এখন চাদৰ, এইখন জাপতে তেনেকেই আনিলোঁ, জাপি থোৱা। এইখন পাটৰ চাদৰ। আৰু এখন মেখেলা মিলাই থৈছোঁ, এইখন থাইলেণ্ডৰ। তাৰ লগত এইখন চাদৰ বুটা বচা আছে মেখেলাখনত। এইখন তাৰ লগত চাদৰ চিৰিয়া বাচি দিয়া হৈছে। বোৱা নামত এইখন এখন ৰিহা, গাড়ী দিয়া ৰিহা। এইযোৰ কাপোৰ মোৰ বনোৱা আছিলে, এইটো কাপোৰ কিনি লৈ পেলাই বনোৱা হৈছিলে, ফ্ৰেন্সি টাইপ। নিজে বনোৱা যেতিয়া দেখাইছোঁ আৰু। এইটো ব্লাউজ, তাৰ লগৰ যিটো মেখেলা চেখেলাৰ লগত পিন্ধিব পাৰে, মুগাৰ চুগাৰ। এইটো ব্লাউজটোৰ ষ্টাইল, হাতকেইটা দীঘল কিন্তু দেই ব্লাউজ।
আৰু এটা ব্লাউজ দেখাম এই ৰঙা কাপোৰযোৰ লগত ব্লাউজ দিছোঁ মিচিং কাপোৰযোৰ লগত অকণ কিবা কিবি ষ্টাইল কৰি দিয়া হৈছে আৰু হাতে চাতে হাতত দিয়া হৈছে পিঠিত দিয়া হৈছে চিম্পল হ'লেও ভাল নালাগে আৰু এইটো ভেলভেটৰ ব্লাউজ এইটো অকণ হাত দীঘল পিঠি চাইডে এইটো ডিজাইন দিয়া হৈছে এখন চাদৰ কিছুমান মেখেলাৰ লগত পিন্ধিব পাৰে এয়া চাদৰ আঁচলটোত এনেকৈ চোলা পৰা আছে কিন্তু ছাইডতহে ফুল আছে ছাইডত ফুল মই ফেব্ৰিক কৰা চাদৰ এক্সট্ৰা উকা কাপোৰ কিনি আনি বনাইছিলোঁ মণি চিলাই দিছোঁ চাদৰখন দুইটা চাইডে বেলেগ বেলেগ এটা পাৰি বেলেগ এটা পাৰি বেলেগ মাজতে 5 পাৰ দি দিছোঁ আৰু যদি আপোনালোকৰ আমাৰ আজি এই ভিডিঅ'টো ভাল লাগিল তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক